হাই বন্ধু বান্ধৱীসকল, গুড নিউজ। কাৰণ 2021 চনৰ MLA স্কলাৰশ্বিপ এপ্লাই কিন্তু আৰম্ভ হৈছে। কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু কি কি ডকুমেণ্ট লাগিব মই কিন্তু এইটো ভিডিঅ'ত জনাই দিম। সব বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, মই কিন্তু আগতে আপোনালোকক এটা কথা কোৱা নাছিলোঁ কেনেকৈ আপোনালোকে MLA স্কলাৰশ্বিপ ফৰ্মটো ফিলআপ কৰিব। মই কিন্তু এতিয়া ষ্টেপ বাই ষ্টেপ ফৰ্মটো ফিলআপ কৰাও দেখুৱাম। সব বন্ধুসকল, আগতে এটা কথা কৈছিলোঁ কেনেকৈ আবেদন কৰিব লাগিব। এইটো কিন্তু আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। কিছুমান MLA আছে তেওঁলোকৰ নিজে ফৰ্ম দিব, আৰু কিছুমান MLA আছে অনলাইনৰ পৰা ফৰ্ম ল'ব ক'ব কিন্তু। আৰু বন্ধুসকল, কি কি ডকুমেণ্ট লাগে এতিয়া মই আপোনালোকক জনাই দিম। প্ৰথমতে পাছপোৰ্ট সাইজ এটা ফটো লাগিব। সেকেন্ডত লাগিব ভ্যালিড ইন্ডিয়ান মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ যি মোবাইল নাম্বাৰ সদায় চালু থাকে, এক্টিভ থাকে, তেনেকুৱা এটা মোবাইল নাম্বাৰ লাগিব। এই বেংক একাউণ্ট লাগিব আপোনালোকৰ নেশ্যনেল লেভেল, যেনেকুৱা ষ্টেট বেংক আছে, ইউনাইটেড বেংক আছে। 4 নম্বৰত লাগিব এই ভ্যালিড ID প্ৰুফ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ ID কাৰ্ড, এনেকুৱা এটা যিকোনো এটা ID প্ৰুফ হ'লেই হ'ব। 5 নম্বৰত লাগিব ৰেচিডেন্সিয়েল প্ৰুফ, PRC ডোমিসাইল বা পঞ্চায়ত সাৰ্টিফিকেট। 6 নম্বৰত লাগিব ইনকাম সাৰ্টিফিকেট। এটি কিন্তু ভেরি ইম্পৰ্টেণ্ট বন্ধুসকল, ইনকাম সাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে টকা নাপাব। 7 নম্বৰত লাগিব ভ্যালিড ইমেইল ID। আৰু বন্ধুসকল, আপোনালোকে যি ক্লাছত পঢ়ি আছে সেই ক্লাছৰ কিন্তু মাৰ্কশ্বিট, সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড এইবিলাক কিন্তু লাগিব। এতিয়া কিন্তু মই MLA স্কলাৰশ্বিপ ফৰ্মটো ফিলআপ কৰি আপোনালোকক দেখুৱাম। বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ ফৰ্মটো ফিলআপ কৰিব লাগে। প্ৰথমত একেবাৰে ওপৰৰ পিনত চাই আছে এপ্লিকেশ্যন টু দ্য ডেপুটি কমিশ্যনাৰ। আপুনি কোনটো DC কোৰ্টৰ আণ্ডাৰত আপুনি আছে। মই গোৱালপাৰা, মোৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, সব গোৱালপাৰা হ'ব মোৰ ইয়াত। আৰু LAC টো আপুনি কোনটো সমষ্টিত থাকে। মোৰ লোকাল সমষ্টি হ'ল জলচা সমষ্টি, ইয়াত দি দিব। আপোনাৰ যেটো সেইটো দি দিব। আৰু 1 নম্বৰত আছে নেম অফ এপ্লিকেণ্ট, আপোনাৰ নেমটো ইয়াত দি দিব, ডাঙৰ হাতৰ হ'ব। ইয়াত কিন্তু কলা কলম ইউজ কৰিব, ব্লেক পেন ইউজ কৰিব। আৰু 2 নম্বৰত হ'ব ডেট অফ বাৰ্থ। আৰু 3 নম্বৰত আছে জেণ্ডাৰ, আপুনি মেল ফিমেল বা আদাৰ্ছ, যিকোনো আপোনাৰ যি আছে সি দি দিব। 4 নম্বৰত আছে গাৰ্জেন নেম, ইয়াত আপোনাৰ গাৰ্জেন নেমটো দি দিব। গাৰ্জেন 4 নম্বৰৰ B আছে গাৰ্জেন অকুপেশ্যন, কি কৰে, যদি কৃষি হয় তেনেহ'লে কাল্টিভেটৰ দি দিব। তাৰপিছত আছে 4ৰ C ৰিলেশ্যনশ্বিপ, আপোনাৰ লগত কি হয়, ফাদাৰ মাদাৰ না বেলেগ কিবা, ব্ৰাদাৰ সিষ্টাৰ, ইয়াত ৰিলেশ্যনটো দি দিব। আৰু 5 নম্বৰত আছে এড্ৰেছ ইন ফুল, আপোনাৰ প্ৰথম যিটো বাকচ দেখি আছে ডিষ্ট্ৰিক্টটো আপুনি দি দিব, ডিষ্ট্ৰিক্টটো গোৱালপাৰা, আমাৰ গোৱালপাৰাটো দি দিম। আৰু B নম্বৰটো হ'ব চাৰ্কেলটো আমাৰ লক্ষীপুৰ দি দিম। কিন্তু 4 আৰবান এৰিয়া, এইটো যদি টাউনৰ এৰিয়াত থাকে তেনেহ'লে এইটো ফিলআপ কৰিব, আৰু যদি ভিলেজত থাকে তেনেহ'লে B নম্বৰটো ফিলআপ কৰিব। B 4 ৰুৰাল এৰিয়া। ব্লকটো দি দিব, মোৰ ব্লক জলেশ্বৰ। আৰু মোৰ GP টো দি দিম, আৰু ভিলেজটো দি দিম। আৰু ইয়াত পুলিচ ষ্টেচন, আপোনাৰ থানাটো ক'ত, আৰু ইয়াত দিব আপোনালোকৰ ফটো, এটা ফটো লগাই দিব। আৰু এটা ইয়াত দিব পিনক'ড, K নম্বৰটো পিনক'ডটো বহাই দিব ইয়াত। আৰু 6 নম্বৰটো আছে আপোনাৰ কাষ্ট, আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে। মোৰ জেনাৰেলটো দি দিম। আৰু 8 নম্বৰ আছে ৰিলিজন, আপোনাৰ ৰিলিজন কি, মোৰ ৰিলিজন যি সেই দি দিম, আপোনাৰ যিটো সেইটো দি দিব। আৰু 9 নম্বৰত আছে মোবাইল নাম্বাৰ, ইয়াত কিন্তু আপোনালোকে মোবাইল নাম্বাৰ দিব পাৰে। আৰু এই 7 নম্বৰটো মই এৰি গৈছোঁ। 7 নম্বৰটো আপোনাৰ কমিউনিটি, আপুনি কোনটো কমিউনিটিৰ হয়, মই মাইনৰিটি টিক মাৰ্ক কৰি দিম। আৰু 10 নম্বৰত আছে বেংক এণ্ড পান ডিটেইলছ, ওপৰত হ'ব বেংক নেম, আপোনাৰ কোনটো বেংকত একাউণ্ট আছে। মোৰ SBI আছে, SBI লিখি দিম। B নম্বৰত আছে ব্ৰাঞ্চ, আপোনাৰ কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোৰ নামটো লিখি দিব। আৰু C নম্বৰত আছে ব্ৰাঞ্চ IFC, C নম্বৰটো ব্ৰাঞ্চ IFC কোডটো ইয়াত লিখি দিব। D নম্বৰত আছে একাউণ্ট নং, ইয়াত একাউণ্ট নংটো দি দিব, সুন্দৰকৈ বহাই দিব।
আৰু ই নম্বৰত আছে একাউণ্ট হোল্ডাৰ নেম। আপোনাৰ একাউণ্টটো নিজৰ লাগিব আৰু এইটো নিজৰ আছেই, আৰু যদি আপোনাৰ নিজৰ নাই তেনেহ'লে আপুনি কিন্তু টকা নাপায়। ইয়াত আপোনাৰ নামটো লিখি দিব আৰু ইয়াত দিব পান নং, ইয়াত পান নংটো দি দিব। এইটো দিলেও হয় নিদিলেও হয়, পান নংটো কম্পালচাৰি নহয়, কিয়নো ষ্টাৰ মাৰ্ক নাই। যিকেইটাৰ ষ্টাৰ মাৰ্ক আছে সেইকেইটা কিন্তু ফিল আপ কৰিবই লাগিব। আৰু ইয়াত আছে এডুকেশ্যন ডিটেইলছ। এই নম্বৰত আছে কোৱালিফিকেশ্যন অফ বেনিফিচিয়াৰী। আপোনাৰ কি কোৱালিফিকেশ্যন? মোৰ BSc থাৰ্ড চেম, মই ইয়াত BSc থাৰ্ড চেম বুলি লিখি দিম। আপোনাৰ যি সেইটো দি দিব আৰু ইয়াত কিন্তু টিক মাৰ্ক দিব। কোৰ্চ টাইপ আপোনাৰ কি কোৰ্চ, HSLCত পঢ়ি আছে না UG আণ্ডাৰ গ্ৰেজুৱেশ্যন না PG পষ্ট গ্ৰেজুৱেশ্যন না ডিপ্ল'মা, এইবিলাক পঢ়ি আছে। মই পঢ়ি আছোঁ আণ্ডাৰ গ্ৰেজুৱেশ্যন, মই BSc পঢ়ি আছোঁ। চি নম্বৰত আছে কোৰ্চ নেম। আপুনি ওপৰত যিটো টিক মাৰ্ক দিব সেইটো ইয়াত লিখি দিব। আৰু সেইটো নহয়, মানে আপুনি আৰ্টছ চায়েন্স বা BSc BA BCom কোনটো পঢ়ি আছে এইটো ইয়াত লিখি দিব। আৰু ডি নম্বৰত আছে নেম অফ এড্ৰেছ ইন ইনষ্টিটিউট। আপুনি কোনটো কলেজ বা ইনষ্টিটিউট পঢ়ে। মই প্ৰেছৱাৰ কলেজত পঢ়োঁ। আৰু ই নম্বৰত আছে ডেট অফ এডমিশ্যন ইন টু দ্য কোৰ্চ। আপুনি কেতিয়া এডমিশ্যন লৈছিলে, আপুনি যেতিয়া এডমিশ্যন লৈছে সেই ৰিচিপ্টটোত কিন্তু এডমিশ্যন ডেটটো আছে, ইয়াত সুন্দৰকৈ বহাই দিব। 12 নম্বৰত আছে আপোনাৰ ফেমিলি মেম্বাৰে গভৰ্ণমেণ্ট জব কৰে নেকি। যদি জব কৰে তেনেহ'লে ইয়েছ দিব, আৰু যদি জব নকৰে তেনেহ'লে ন' দিব। আপোনালোকে ন' দিব বেছি চেষ্টা কৰিব, কিয়নো জব কৰিলে মোৰ টকা নিদিবও পাৰে। 13 নম্বৰত আছে আপুনি কিবা চৰকাৰী আগত কিবা টকা পাইছিল নেকি। যদি পাইছিল তেনেহ'লে ইয়াত ইয়েছ দিব, আৰু যদি পোৱা নাই তেনেহ'লে ন' দিব। মই পোৱা নাই, মই ন' দিম। আৰু ইয়াত আছে 14 নম্বৰ ID প্ৰুফ টাইপ। আপুনি কোনটো ID প্ৰুফ দিছে। ছাপ'জ মই ভোটাৰ ID কাৰ্ড দিম, ইয়াত ভোটাৰ ID কাৰ্ড চিলেক্ট কৰিম, লিখি দিম, উইনাৰো দিম, ID নাম্বাৰ, মোৰ ID নাম্বাৰটো ইয়াত বহাই দিম। আৰু নেম অন ID কি ID, আৰু এটা মানে চি নম্বৰত এটা বেলেগ এটা ID দিব লাগিব। কি ID দিছোঁ সেই IDটো নেমটো দিম, আৰু ইয়াত তলত নাম্বাৰটো দিম। আৰু এই বাকচটো দেখি আছে চিগনেচাৰ অফ দ্য হেড ইনষ্টিটিউট উইথ চিল। এইটো আপোনালোকৰ স্কুল কলেজ বা ইউনিভাৰ্চিটিৰ চিল বা চিগনেচাৰ ইয়াত লাগিব এই বাকচটোত। আৰু ইপিনে বাকচটো আপোনালোকে চাই আছে, এইটো MLA ফিল আপ কৰিব, এইটো আপোনাৰ কাম নহয়। এই ফৰ্মটো ফিল আপ কৰি আৰু যিখিনি ডকুমেণ্টছৰ কথা মই কৈছোঁ এইখিনি লৈ MLAৰ ঘৰত গৈ আপোনালোকে জমা দি আহিব। আৰু বন্ধুসকল ফৰ্মটো যদি লাগে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, ফৰ্মটো তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।